মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ বিষয়ে পঢ়াৰ পাছতে আমি প্ৰাকৃতিক পৰিৱেশৰ আন এটা ধাৰণালৈ আহোঁ। এইটো প্ৰাকৃতিক পৰিৱেশৰ ধাৰণাটোৰ লগত মানৱসৃষ্ট পৰিৱেশৰ ধাৰণাটো দিয়া হৈছে, মানে দুইটা বিষয়ে ইয়াত আলোচনা কৰা হৈছে। এতিয়া আহা কিতাপত কি কৈছে সেইটো চাওঁ। আমি এতিয়া কিতাপৰ আমাৰ প্ৰথম পাঠটোৰ আমাৰ পৰিৱেশ নামৰ পাঠটোৰ 6 নম্বৰ পৃষ্ঠাত চাম। প্ৰথমৰ পৰাই চাই যাওঁ। এতিয়া চোৱা, আমি বুজিলোঁ যে বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি আদি উপাদানসমূহে প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰে। জীৱশ্ৰেষ্ঠ মানুহে অতীতৰে পৰা পৰিৱেশৰ বিভিন্ন উপাদান ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজন পূৰাই আহিছে। উদাহৰণস্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, উদ্যান, উদ্যোগ, কীৰ্তিচিহ্ন আদি প্ৰকৃতিৰ পৰা পোৱা উপাদানবোৰৰ পৰাই মানুহে নিৰ্মাণ কৰি লয়। এইবোৰে হৈছে মানৱসৃষ্ট পৰিৱেশ। এইখিনিতে কি কৈছে, প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহৰ কথা কৈছে, আৰু সেই উপাদানসমূহক জীৱশ্ৰেষ্ঠ মানুহে পূৰ্বৰ পৰাই ব্যৱহাৰ কৰি আহিছে বুলি কৈছে। যেনে ঘৰ-দুৱাৰ বনাবলৈ আমি প্ৰাকৃতিক পৰিৱেশৰ পৰাই কাঠ, বাঁহ ইত্যাদি সংগ্ৰহ কৰোঁ। ৰাস্তা-ঘাট, দলঙো তেনেদৰে প্ৰাকৃতিক পৰিৱেশৰ পৰা সংগ্ৰহ কৰা বস্তুসমূহৰ পৰাই বনোৱা হয়। যেতিয়া প্ৰাকৃতিক পৰিৱেশৰ পৰা মানুহে বস্তু সংগ্ৰহ কৰি নিজৰ ব্যৱহাৰৰ উপযোগী কৰি এটা নতুন পৰিৱেশৰ সূচনা কৰে, তাকে মানৱসৃষ্ট পৰিৱেশ বোলা হয়। এইখিনিলৈকে এইটো আমি বুজি পালোঁ যে মানৱসৃষ্ট পৰিৱেশ কি। এতিয়া হালধীয়া অংশটো চোৱা। মানৱসৃষ্ট পৰিৱেশৰ বিভিন্ন সামগ্ৰীসমূহ প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰৰ পৰাই তৈয়াৰ কৰা হয়। উদাহৰণস্বৰূপে ৰাস্তা-ঘাট সাজিবলৈ প্ৰয়োজন হোৱা শিল, বালি, আলকতৰা আদি প্ৰকৃতিৰ একো-একোটা উপাদান। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱসৃষ্ট পৰিৱেশৰ উন্নতি হৈছে, যদিও আনফালে প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক ব্যৱহাৰৰ বাবে এইবোৰ কমি আহি এক সংকটৰ সৃষ্টি কৰিছে। এতিয়া এইডোখৰত কি কৈছে, আমি মানুহে প্ৰকৃতিৰ পৰা বস্তু সংগ্ৰহ কৰি আমাৰ মানৱসৃষ্ট পৰিৱেশটো ৰচনা কৰোঁ আৰু আমাৰ উপযোগী কৰি তোলোঁ প্ৰাকৃতিক পৰিৱেশৰ বস্তুসমূহ। কিন্তু এইটো কৰিবলৈ যাওঁতে যদি অত্যাধিক পৰিমাণে আমি প্ৰাকৃতিক পৰিৱেশৰ বস্তুসমূহ ব্যৱহাৰ কৰোঁ, তেতিয়া ই প্ৰাকৃতিক পৰিৱেশৰ বহুত অপকাৰ কৰে। অত্যাধিক ব্যৱহাৰৰ ফলত প্ৰাকৃতিক পৰিৱেশ নষ্ট হয় আৰু বিভিন্ন ধৰণৰ সংকটো আহে। এইখিনিতে আমি এই বস্তুসমূহ আমাৰ উপযোগী কৰি ব্যৱহাৰ কৰোঁতে সদায় মিতব্যয়ী হ'ব লাগে, বা আমাৰ প্ৰয়োজনীয়খিনিহে ব্যৱহাৰ কৰিব লাগে। অত্যাধিক ব্যৱহাৰ কৰাটো অনুচিত। তাৰপিছতে চোৱা, ইয়াৰ উপৰি মানুহে বসতি কৰা সকলোবোৰ অঞ্চলৰে একো-একোটা সুকীয়া পৰিৱেশ আছে। একোখন দেশত নানা জাতি ধৰ্মৰ লোক থকাৰ লগতে সমাজ বিশেষে সকলোৱে কিছুমান উমৈহতীয়া নীতি-নিয়ম আৰু আইন মানি চলে। জাতি, ধৰ্ম, ভাষা, শিক্ষা, ৰীতি-নীতি, সাহিত্য, শিল্পকলা আদিয়ে একো-একোটা অঞ্চলৰ সংস্কৃতিৰ পৰিচায়ক। ইয়ে সমাজৰ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। মানুহে সৃষ্টি কৰা গাঁও নগৰবোৰেই একো-একোটা অঞ্চলৰ মানৱসৃষ্ট পৰিৱেশৰ উদাহৰণ। ইয়াত আকৌ এটা কথা কৈছে, বেলেগ বেলেগ ঠাইৰ মানুহৰ বসতিটো সেইটো বেলেগ বেলেগ হয়। জাতি, ধৰ্ম এইবিলাকো বেলেগ বেলেগ হয়, যিবিলাকৰ কাৰণে তাৰ যিটো পৰিৱেশ, সেইটো নীতি নিয়মবিলাক অলপ ইটোতকৈ সিটো সুকীয়া হয়। এতিয়া বিভিন্ন জাতিৰ শিক্ষা, দীক্ষা, সাহিত্য, কলাই সেই জাতিটো বা সেই অঞ্চলৰ এটা বিশেষ সংস্কৃতি গঢ় দিয়ে, যিটো আন অঞ্চলৰ সংস্কৃতিৰ লগত অলপ পাৰ্থক্য থাকে। ইয়াত কৈছে যে মানৱসৃষ্ট পৰিৱেশৰ উপযুক্ত উদাহৰণ হৈছে মানুহে সৃষ্টি কৰা গাঁও নগৰ এইসমূহ। এতিয়া কিতাপত যি দুটা ফটো দিছে, এটা প্ৰাকৃতিক পৰিৱেশৰ ফটো দিছে য'ত এটা নিজৰা বৈ গৈছে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত, তাত চৰাই-চিৰিকটি প্ৰকৃতিৰ গছ-গছনিহে আছে। আনফালে দিছে এটা মানৱসৃষ্ট পৰিৱেশ য'ত এখন উদ্যান আছে, তাত মানুহে বনোৱা ঘৰ আছে আৰু এটা নিৰ্দিষ্ট পদ্ধতিত কিছুমান গছ লগাই থৈছে। আৰু ইয়াত দুটা হাতীৰ মূৰ্তিও আছে বনাই থোৱা। এইখিনিয়ে এতিয়া তোমালোকে ফটো দুখন চাই নিশ্চয় ধৰিব পাৰিছা প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজৰ পাৰ্থক্যখিনি।
এতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবলৈ মই কেইখনমান ফটো সংযোগ কৰিছোঁ এই ভিডিঅ'টোত। এতিয়া চোৱা, প্ৰথমতে প্ৰাকৃতিক পৰিৱেশৰ ফটোখিনি দিছোঁ, প্ৰকৃতিৰ মাজত থকা গছ গছনি, চৰাই, নিজৰা এইখিনি। আৰু দ্বিতীয়তে আহিছে মানৱ সৃষ্ট পৰিৱেশ, য'ত আছে মানুহে বনোৱা দলং, ঘৰ আৰু কল কাৰখানা। যিখিনি কৈছে যে কল কাৰখানা প্ৰাকৃতিক পৰিৱেশৰ বস্তুখিনি অত্যাধিক ব্যৱহাৰ হ'লে আমাৰ পৰিৱেশৰ অপকাৰ হয়। এতিয়া এই ফটোখনৰ পৰাই তোমালোকে গম পাবা যে কল কাৰখানাৰ পৰা ওলোৱা যিখিনি ধোঁৱা, সেইখিনিয়ে আমাৰ যথেষ্ট অপকাৰ কৰে, আমাৰ লগতে আমাৰ প্ৰাকৃতিক পৰিৱেশৰো অপকাৰ কৰে। এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ কি। এতিয়া আজিৰ পাঠটো ইমানলৈকে আগবঢ়ালোঁ। তোমালোকে ভালদৰে ভিডিঅ'টো চাবা আৰু পাঠটোত কি কৈছোঁ সেইখিনি ভালকৈ শুনিবা। পাঠৰ এই অংশটোত এই পাঠটো শেষ হ'লে তোমালোকলৈ প্ৰশ্ন আগবঢ়াম, সেইখিনি উত্তৰ দিবা। আজিলৈ আহোঁ, ধন্যবাদ।